Hello student, welcome to our YouTube channel MNS Classes. আজি মই 10মান শ্ৰেণীৰ অধ্যায় 5 সমান্তৰ প্ৰগতিৰ কেইটামান দৰকাৰী উদাহৰণ লৈ আহিছো। এই উদাহৰণখিনি তোমালোকে মোৰ লগত থাকি ভালদৰে চাইছো। যিখিনি দৰকাৰী সেইখিনিহে আনিছো, গোটাইখিনি আনা নাই। এটা ফাৰ্ষ্ট যেটো উদাহৰণ আছে 4 নম্বৰটো আমাৰ দৰকাৰী পৰীক্ষাৰ বাবে। কি কৈছে 21 18 15 এই সমান্তৰ প্ৰগতিটো -81 টু কিমান সংখ্যক পদ? কিমান সংখ্যক পদ মানে ইয়াতে আমাক উলিয়াব দিছে কি n ৰ মান। সেকেন্ড স্টেপত কৈছে তদুপৰি ইয়াৰ কোনো এটা পদ শূন্য হ'বনে? আমি চাব লাগিব এই যে সমান্তৰ প্ৰগতিটো আছে এনেকৈ গৈ গৈ কোনো এটা পদত শূন্যটো থাকিবনে হেতু আমাক সুধিছে। তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দৰ্শোৱা। এতিয়া আমি কৰি চাও তাৰ পিছত কাৰণটো আপনা-আপনি আহি যাব। তো চাই লোৱা। ফার্স্ট 4 নম্বর উদাহরণের সলিউশন। যে এই সমান্তর প্রগতিটো যে ফার্স্ট টাইম গিভেন AP2 লিখিলো তোমালোকক AP2 কি দিয়া আছে গিভেন AP কি আছে 21 18 15 ডট ডট এই সমান্তর প্রগতিটোৰ ইমানটো কিমান সংখ্যক পদ হেতু আমি উলিয়াব লাগে। তো ফার্স্ট টাইম আমি ধৰি লম এই যে এই সংখ্যাটো n নাম্বার পদ। কিমান নাম্বার পদ n নাম্বার পদ। let an is equal to -81। এতিয়া চোৱা এই যে -81 টো আছে এটো এই সমান্তৰ প্ৰগতিৰ কিমান নাম্বাৰ পদ হিচাপে ললো n নাম্বাৰ পদ হিচাপে লোৱা হল। an equal to -81। এতিয়া চোৱা এই যে সমান্তৰ প্ৰগতিটো আছে ইয়াৰ পৰা আমি প্ৰথম পদ কি পাম 21, সাধাৰণতৰ কি পাম 18 ৰ পৰা 21 মাইনাস কৰিব লাগিব, অৰ্থাৎ পৰৱৰ্তী পদৰ পৰা পূৰ্বৱৰ্তী পদটো বিয়োগ কৰিব লাগিব। আমি লিখিম ইয়াৰ a is equal to a মানে হল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ কি আছে 21, d is equal to second পদ minus first পদ কিমান আহি যাব ডাইৰেক্ট ইয়াতে লিখি দিলো 21 ৰ পৰা 18 গলে 3 কিন্তু -3 হ'ব। এতিয়া a জানো d জানো an জানো কাৰ মান লাগে we know that আমি জানো যে an is equal to a plus n minus 1 into d। অর্থাৎ এটা সমান্তর প্রগতির nতম পদটো an এৰে বুজাও আৰু an equal to কি a plus n minus 1 into d। এতিয়া যাৰ যাৰ ভ্যালু আছে ইয়াৰ পৰা বহাই দিয়া an ৰ ভ্যালু কিমান -81, এর ভ্যালু কিমান 21 প্লাস n ৰ ভ্যালু নাই n থাকক d ৰ ভ্যালু কিমান -3। যে তোমালোকে এক কাম কৰা এই প্লাস ইফালে প্লাস আছে ইফালে লৈ আহা কি হ'ব -3 টো পূৰণ হৈ আছে ইফালে লৈ আহিলে কি হ'ব হৰণ। ইয়াতে থাকিল কিমান n - 1। এতিয়া এইখিনি সমাধান কৰা 1 1 2 2 8 10 divided by এটো মাইনাস হ'ব কাৰণ দুটা কি আছে মাইনাস আছে divided by -3 is equal to n - 1। এটো কাটাকাটি কৰা মাইনাস মাইনাস ক্যান্সেল মাইনাস মাইনাস ক্যান্সেল গলে 3 রে 10 ক কেইবাৰ 3 বার এক থাকিল 12 কেইবাৰ 4 বার ইফালে থাকিল 34 -1 আছিল ইফালে কি হ'ব +1 থাকিল কিমান n। তে n ৰ ভ্যালু আমি কিমান পাম ইয়াতে লিখি দিছো মই n is equal to 34 plus 1 35। অর্থাৎ আমি ইয়াতে লিখিব পাৰো -81 সংখ্যাটো AP2 ৰ 35তম পদ। কিমান নম্বৰ পদ 35তম পদ।
তো ইয়াৰ তলে তলে তোমালোকে লিখি যাবা মই সাইডত লিখিছো এতেকে -81 সংখ্যাটো AP2 কিমান নাম্বাৰ পদ 35তম পদ এটো আমাক উলিয়াব দিছিল কিমান সংখ্যক পদ 35তম পদ এবাৰ প্ৰশ্নটো আমি সেকেন্ড স্টেপত আহিম সেকেন্ড স্টেপত কৈছে তদুপৰি ইয়াৰ কোনো এটা পদ শূন্য হ'বনে আমি ধৰি লম যে n নাম্বাৰ পদটো শূন্য এবাৰ কি ধৰিম n নাম্বাৰ পদটো শূন্য বুলি ধৰিম যদি n নাম্বাৰ পদটো n টো কোনো ইন্টিজাৰ অৰ্থাৎ অখণ্ড সংখ্যা হয় তাৰ যদি অখণ্ড সংখ্যাৰ ভাগ আছে স্বাভাৱিক সংখ্যা আহিব লাগিব কি আহিব লাগিব স্বাভাৱিক সংখ্যা যদি আহে তেন্তে শূন্যটো এই যে AP2 আছে AP2 থাকিব পাৰিব আমি আকৌ বুলি লিখিছো যেহেতু সেকেন্ড স্টেপ এটো প্ৰশ্ন আকৌ an is equal to 0 বুলি লিখিলো কি লিখিলো an equal to 0 চাও an ৰ মান কিমান ডাইৰেক্ট বহাই দে an মানে কি a plus n minus 1 into d equal to 0 a ৰ ভ্যালু কিমান 21 n ৰ ভ্যালু কিমান পালো 35 ও n ৰ ভ্যালু মিস্টেক হল সৰি এটো n থাকিব n ৰ ভ্যালু আমি নাজানো n তম পদটোহে 0 বুলি ধৰিছো n minus 1 into d d ৰ মান আমি জানো কিমান -3 equal to 0 দেছোৱা এটো সংখ্যা ইফালে প্লাস আছে আমি যদি ইফালে লৈ যাও কি হ'ব মাইনাস হ'ব তো থাকিব n minus 1 -3 টো ইফালে লৈ যাও তো n minus 1 equal to 3 रे 21 के बार 7 बार माइनस माइनस कैंसिल तो n equal to -1 আছে ইফালে 7 ৰ লগত 1 কি হ'ব প্লাস হ'ব তো n ৰ মান আমি কিমান পালো 8 এই 8 টো তুমি সোয়ার স্বাভাবিক সংখ্যা হয় নাকি 8 টো যদি স্বাভাবিক সংখ্যা হয় অর্থাৎ অঋণাত্মক সংখ্যা হয় তেন্তে এই 0 টো এই সমান্তর প্রগতির কোনো এটা পদ হ'ব কিমান নাম্বার পদ হ'ব বুলি কৈছে 8 নাম্বার পদ হ'ব বুলি কৈছে এতেকে শূন্যটো AP2 ৰ পদ হয় তেনেকুৱাকে এনেকুৱা एग्जांपल আহিলে তোমালোকে সমাধান কৰিব পাৰিবা যে ইমান সমান্তর প্রগতিৰ ইমান নাম্বার এই সংখ্যাটো কিমান নাম্বার পদ হ'ব পাৰে আমি পালো কি 35 নাম্বার পদ তাৰ পিছত কৈছে এই সমান্তর প্রগতিৰ শূন্যটো থাকিব পাৰে নে আমি পালো কি শূন্যটো থাকিব পাৰে কিমান নাম্বাৰত 8 নাম্বার পদত এতিয়া পৰৱৰ্তী एग्जांपल লৈ আহা 5 নাম্বার কি কৈছে সোয়া এটা সমান্তর প্রগতিৰ তৃতীয় পদ 5 আৰু সপ্তম পদ 9 হলে সমান্তর প্রগতিটো নির্ণয় কৰা এটা সমান্তর প্রগতিৰ 3 নাম্বার পদটো দিয়া আছে আৰু সপ্তম পদটো দিয়া আছে সো এইবোৰ সমাধান কৰাতে একো চিন্তা কৰিবলগীয়া নাই এটা তোমালোকে ফার্স্ট টাইম ধৰি লোৱা সমান্তর প্রগতিটোৰ প্ৰথম পদ a আৰু সাধাৰণতৰ d তেনেহলে তাৰ সমান্তর প্রগতিৰ যিমানবোৰ পদ আছে বা কিমান নাম্বার পদ লাগে সব উলাই লব পৰা যাব তো ফার্স্ট টাইম আমি ধৰি লম লেট প্ৰথম পদ ফার্স্ট টার্ম অফ AP তো মই অসমীয়াত লিখিলো প্ৰথম পদ ইকুৱেল টু a সাধাৰণ অন্তর ইকুৱেল টু d এটি কিমান নাম্বার পদ দি আছে তৃতীয় পদ তৃতীয় পদ ইকুৱেল টু কিমান 5 আমি তৃতীয় পদ মানে কি জানো a plus twice d তৃতীয় পদ মানে হল a plus twice d আর ইয়ার মান দিয়া আছে কিমান 5 এটা a টো রাখি দিয়া twice d ফালে লৈ যাও আমি কি কৰিম प्रतिस्थापन पद्धति समाधान करिम और यार नाम दिया कि समीकरण नंबर 1 नेक्स्ट তোমাক কি দিয়া আছে সপ্তম পদটো 9 আৰু সপ্তম পদ ইকুৱেল টু 9 সপ্তম পদ মানে যেনেকুৱাকে তৃতীয় পদ লিখিছিল তেনেকৈ সপ্তম পদ কি হ'ব a + 6d ইকুৱেল টু কিমান দিয়া আছে 9
ইয়াতে এৰ ভ্যালুটো বহাই দিয়া এৰ ভ্যালু কিমান 5 minus 2d plus 6d equal to 9 সমাধান কৰা 6টাৰ প্ৰায় দুটা গলে 4টা 5টো ইফালে যোগ আছিল হিফালে লৈ যোৱা কি হ'ব মাইনাস তে আমি ৰাখিলো d ইফালে থাকিল 9ৰ প্ৰায় 5 গলে 4 4 পূৰণ আছিল ইফালে 4 ৰে হৰণ 4 ৰে 4 কেনসেল গল থাকিব কিমান 1 তাৰ মানে d ৰ মান কিমান পালো 1 এতিয়া এই d ৰ মানটো সমীকৰণ 1 ত বহাই দিম কত বহাম আমি 1 ত বহাম ডাইৰেক্ট 1 implies 1 কি আছিল a equal to 5 minus twice d তে d ৰ মান তোমালোকে জানা এই মাত্ৰ ওলাইছে 2 into d ৰ মান কিমান 1 তে a is equal to 5 minus 2 into 1 2 5ৰ প্ৰায় 2 গলে 3 এতিয়া এই যে সমান্তৰ প্ৰগতিটো যেটো সমান্তৰ প্ৰগতিৰ দ্বিতীয় পদ 5 আৰু সপ্তম পদ 9 তাৰ প্ৰথম পদ হ'ব কিমান 3 আৰু সাধাৰণ অন্তৰ কিমান 1 এতিয়া এত কি লাগে ইয়াত সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা তাৰ মানে সমান্তৰ প্ৰগতিটো উলিয়াব লাগে এবাৰ আমি লিখিম এতেকে AP2 হ'ব প্ৰথম পদ কিমান AP2 হ'ব প্ৰথম পদ 3 সেকেন্ড পদ বুলি কলে প্ৰথম পদৰ লগত সাধাৰণ অন্তৰ যোগ হ'ব 4 এক এক বঢ়াই দিয়া 5 6 ডট ডট এতিয়া 3 নম্বৰ পদটো 5 আছে নিশ্চয় এনেকুৱাকে যদি কোনো AP উলিয়াব দিয়া তোমালোকে উলিয়াব পাৰিবা এতিয়া আহা ইয়াৰ পিছত एग्जांपल হলো কি কৈছে 6 নম্বৰ एग्जांपल 301 সংখ্যাটো 5 11 17 23 এই সমান্তৰ এই সংখ্যাৰ তালিকাখনৰ এটা পদ হবনে পৰীক্ষা কৰা সোয়া এটো কিন্তু বৰ্তমান কোৱা নাই ইয়াতে কৈ দিয়া নাই এটো সমান্তৰ প্ৰগতি বুলি এটো এটা তালিকা বুলি কৈছে বৰ্তমান শ্ৰেণী হৈ আছে ফার্স্ট টাইম আমি প্রুফ কৰিব লাগিব এটো সমান্তৰ প্ৰগতি হয় না তাৰ পিছত আমি এই সংখ্যাটো ইয়াৰ পদ হ'ব পাৰে নে পৰীক্ষা কৰি চাম কেনেকে আহা তোমালোকে মোৰ লগত চাই যোৱা আমাক দিয়া আছে শ্ৰেণীটো কিমান given শ্ৰেণীটো 5 11 17 23 dot dot ফার্স্ট টাইম ইয়ারে এইবোৰ সমান্তৰ প্ৰগতি হয় না নাই চাই লোৱা 11 ৰ প্ৰায় 5 গলে 6 17 ৰ প্ৰায় 11 গলে 6 23 ৰ প্ৰায় 17 গলে 6 তাৰ মানে এটো কি সমান্তৰ প্ৰগতি হয় যদি সমান্তৰ প্ৰগতি হয় এই সমান্তৰ প্ৰগতিটোৰ এনতম পদটো কিমান বুলি ধৰিম আমি 301 যদি এনতম পদটো 301 হয় তেন্তে তাৰ পৰা আমি n ৰ মান উলিয়াম n ৰ মানটো যদি কোনো স্বাভাৱিক সংখ্যা হয় তেন্তে এই 301 সংখ্যাটো এই তালিকাটোৰ এটা পদ হ'ব পাৰিব এতিয়া আমি ধৰি লম কি let an is equal to 301 an is equal to কিমান ধৰিলো 301 এতিয়া তোমালোকে ইয়াৰে প্ৰায় প্ৰথম পদ কিমান পাবা 5 সাধাৰণ অন্তৰ কিমান হ'ব 11 ৰ প্ৰায় 5 বাদ দিলে হ'ল তে আমি লিখো হিয়ার অর্থাৎ ইয়াত a is equal to 5 d is equal to 11 minus 5 equal to 6 অর্থাৎ সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ 5 আৰু সাধাৰণ অন্তৰ 11 ৰ প্ৰায় 5 গলে 6 এতিয়া তুমি ইয়ালৈকে আহা an is equal to 301 এটা an মানে আমি কি লিখিব পাৰো a plus n minus 1 into d equal to 301 তার মানে আমার লক্ষ্য হল n এর ভ্যালু উলাম n টো যদি কোনো স্বাভাৱিক সংখ্যা হয় তেতিয়া হলে 301 সংখ্যাটো এই শ্ৰেণীটোত থাকিব পাৰিব বা এই শ্ৰেণীটোৰ এটা পদ হ'ব তে এর মান কিমান 5 n এর মান নাজানো
ডিৰ মান কিমান 6 ইকুৱেল টু 301 এটা 5 টো ইফালে প্লাস হৈ আছে লৈ যোৱা হিফালে 6 একবাৰ থাকক 5 টো প্লাস হৈ আছে ইফালে নিলে কি হ'ব মাইনাস হ'ব এটা সোয়া 1 ৰ পৰা 5 না যায় 11 11 ৰ পৰা 5 গলে 6 এটা কিমান আছে 9 আছে এটা কিমান আছে 2 আছে তে এইবাৰ ইয়াৰ তলে তলে তোমালোকে লিখিবা মোৰ জায়গা কম হোৱাৰ বাবে মই ওপৰত লৈ গলো এবাৰ এই 6 টো ইফালে পূৰণ হৈ আছে ইফালে লৈ যোৱা কি হয় চাবা n - 1 equal to 296 divided by 6 এবাৰ হৰণ কৰা 6 ৰে কেইবাৰ যাব 6 4 গুণ 24 বাছিল কিমান 5 56 56 হলে কিমান পাম আমি এতে 29 29 ৰ 5 হল 56 56 6 ৰে হৰণ না যায় নাকি 6 গুণ 48 6 9 গুণ 54 তার মানে 56 6 রে হরণ না যায় নগলে আমি কিহত নিম দশমিকত নিব লাগিল দশমিকত নিয়াতকে আমি কাটাকাটি নকৰাকে ৰাখি দিম বেছি ভাল হ'ব আমাৰ কাটাকাটি নকৰাকে ৰাখি দিলে বেছি ভাল হ'ব এটা সোয়া তোমালোকৰ থাকিল 296 divided by 6 ফার্স্ট টাইম 2 এর তো হরণ যাব দেখা পাইছে তোমালোকে 2 এর কেইবাৰ 3 বার 2 এর কেইবাৰ একবাৰ 4 বার 1 থাকিল 8 বার এটা 3 এর যদি আমি হরণ কৰিব বিচাৰো হরণ না যায় তে যিখিনি আছে এখিনিয়ে থাকক n - 1 equal to 148 divided by 3 তে n টো অকলহৰীয়া বনাই দিয়া এটো মাইনাস আছিল হিফালে লৈ যোৱা কি হ'ব প্লাস হ'ব এলসিএম লহাগু লোৱা 3 এর 1 লহাগু 3 এটো হ'ব 148 প্লাস 1 এর 3 3 বা 3 1 গুণ 3 এটো কিমান হৈ যাব 8 8 3 11 5 1 3 এটো এটা পূর্ণ সংখ্যা বা স্বাভাবিক সংখ্যা হয় নাকি নিশ্চয় ই স্বাভাবিক সংখ্যা নহয় ই যদি স্বাভাবিক সংখ্যা নহয় তেন্তে এই সমান্তর প্রগতিটোত 301 সংখ্যাটো পদ হ'ব নোৱাৰে কাৰণ কোনো পদ হ'ব লাগিলে তাৰ এটা সিরিয়াল নাম্বার লাগিব আৰু সিরিয়াল নাম্বার কেতিয়াও ভগ্ন সংখ্যা নহয় গতিকে এই 301 টো কি নহয় এই সমান্তর প্রগতিটোৰ পদ নহয় এটো কি আমি লিখিম গ্রহণযোগ্য নহয় এতেকে 301 সংখ্যাটো শ্রেণীটোৰ পদ নহয় আমাক এটোৱে পৰীক্ষা কৰিব দিছিল যে 301 সংখ্যাটো এই যেটো প্রগতি আছে প্রগতিটোৰ পদ হয় নেকি আমি পালো কি পদ নহয় কাৰণ n টো যদি স্বাভাবিক সংখ্যা হয় তেতিয়া হে পদ হ'ব আৰু নাহিলে পদ নহয় তেবাৰ আহা ইয়াৰ পৰৱৰ্তী কোশ্চনলৈকে যে 10 7 4 ডট ডট মাইনাস 62 এই সমান্তর প্রগতিটো শেষৰ ফালৰ প্ৰায় প্ৰথম পদটোৰ ফাললৈ 11তম পদটো লোৱা এই যে এটা সমান্তর প্রগতি দিয়া আছে এই সমান্তর প্রগতিটোৰ শেষৰ ফালৰ প্ৰায় 11 নম্বৰ পদটো আমাক উলিয়াব দিছে তো চাও এটো কেনেকুৱাকে সমাধান কৰিব পাৰি একেবাৰে সহজ কেৱল তোমালোকে মোৰ লগত চাই যাবা তে এপি টো তোমাক কি দিয়া আছে given AP2 কি আছে 10 7 4 dot dot minus 62 এই সমান্তর প্রগতিটোৰ যেহেতু লাস্টৰ ফালৰ পৰা 11 নম্বৰ পদ লাগে আমি এই সমান্তর প্রগতিটোক উলটাই লিখিম উলটাই লিখিলে তেতিয়া ফার্স্টৰ ফালৰ পৰা 11 নম্বৰ পদটো উলালে হৈ যাব তে ইয়াক আমি উলটাই লিখি দিম কি হ'ব -62 ইয়াৰ পিছৰ পদ কি হ'ব চাই লোৱা ইয়াৰ পৰা ইয়ালৈকে যাওতে কিমান কমিছে ইয়াৰ পৰা ইয়ালৈকে যাওতে
তিনি কমিছে ইয়াৰ পৰা ইয়ালৈকে যাওঁতে তিনি কমিছে তে পৰৱৰ্তী আমি তিনি তিনি কি কৰিব লাগিব বঢ়াই ইয়াৰ পৰা যদি যাওঁ বঢ়াই যাব লাগিব কাৰণ উলটাই দিছো আমি উলটাই দিলে ইয়াতে কি পাম আমি ইয়াৰ পৰা তিনি 62 আছে তিনি বঢ়াই দিয়া কিমান পোৱা যাব 50 minus 59 কাৰণ বঢ়াই দিয়া মানে কি সংখ্যাটো কমি যাব মাইনাসত আছে যেহেতু এতিয়া ইয়াৰ পৰা আৰু তিনি কমাই দিয়া 56 ডট ডট লাষ্টত আমি কি পাম 10 পাম ইয়াত ফাৰ্স্টত যেটো আছিল হেতু আমি কত পাম লাষ্টত গৈ ফালে পাম এতিয়া এই যে সমান্তৰ প্ৰগতিটো আছে এই সমান্তৰ প্ৰগতিটো আমি সাধাৰণ অন্তৰ উলাব লাগিব কি উলাব লাগিব সাধাৰণ অন্তৰ ইয়াত ফাৰ্স্ট পদ প্ৰথম পদ কিমান 62 নেক্সট আমি ডিৰ মান উলাব লাগিব ডি মানে হল এইটোৰ প্ৰায় এটো বিয়োগ কৰিব লাগিব বিয়োগ মানে প্লাস কাৰণ অলৰেডি মাইনাস আছে তে এটোৰ পৰা এটো বাদ দিয়া কিমান হ'ব 12 পৰা 9 গলে 3 অৰ্থাৎ সাধাৰণ অন্তৰ কিমান পালো 3 পালো আমাৰ কিমান নাম্বার পদটো লাগে 11 নাম্বার পদটো লাগে অর্থাৎ n is equal to কিমান 11 এবার আমি 11 নাম্বার পদটো উলিয়াম এতিয়া a n মানে আমি জানো a plus n minus 1 into d অর্থাৎ এটো হল n তম পদ এবার লাগে কিমান 11 তম পদ তার মানে n এর ভ্যালু কিমান 11 এর মান কিমান ফার্স্ট পদ -62 n এর মান 11 minus 1 into d এর মান কিমান আছে 3 এখানে সমাধান কৰি মান উলাই দিয়া -62 11 প্ৰায় 1 গলে 10 10 3 গুণ 30 চাইলো তোমালোকে 11 পৰা 1 গলে 10 10 3 গুণ 30 62 প্ৰায় 30 বাদ দিয়া 32 তার মানে এই যেটো সমান্তৰ প্ৰগতি আছে এই সমান্তৰ প্ৰগতিটোৰ 11 তম পদটো হ'ব কিমান -32 তে এনেকুৱাকে এনেকুৱা কোশ্চন তোমালোকে সমাধান কৰি লবা অলপ টান নহয় আৰু এনেকুৱা প্ৰশ্ন যদি মেট্ৰিক পৰীক্ষাত আহে তোমালোকৰ সুন্দৰ এটা নাম্বাৰ থাকিব কমেও 3 এতিয়া